IIT গুৱাহাটী প্ৰেম শব্দৰ গভীৰতা কি বুজি নাপাওঁ মই। তথাপিও অনুভৱ হয় পৰিছোঁ যেন মই IIT গুৱাহাটীৰ প্ৰেম। ছোৱালী হোষ্টেল বনশিৰি আৰু তাৰ সন্মুখেৰে আমাৰ নিতৌ যাত্ৰা। IIT কমপ্লেক্সৰ মাজেৰে মেকানিকেল অপাৰেশ্যনৰ লেবলৈ, কেতিয়াবা সেই ভাড়ালৈ লোৱা চাইকেলখনত, আকৌ কেতিয়াবা খোজকাঢ়ি লগৰবোৰৰ লগত। পিছে সেই বৃহৎ পুখুৰীটোৰ পাৰেৰে পানীৰ ঢৌৰ শব্দ শুনি যোৱাৰ মজাই বেলেগ। সদায় লগৰবোৰৰ লগত আড্ডা মৰা, মেচত গৈ ইটো খাওঁ সিটো খাওঁ বুলি লগা খেলিমেলিবোৰ, কেণ্টিনৰ সেই মেগীৰ সোৱাদ, তাৰ আমেজেই কিছু বেলেগ আছে। IITৰ ভিউ পইণ্ট আৰু তালৈ যাবলৈ চিকিউৰিটি গাৰ্ডজনৰ লগত পতা কথাবোৰ, দিনবাৰ ভাবিবলৈ আহৰি নোহোৱা ব্যস্ত পথবোৰ, আৰু সেই সন্ধিয়া সন্ধিয়া ভেকালিটি গেটৰ ফুচকাৰ সোৱাদ, আহ, এই সকলোবোৰৰেই প্ৰেমত পৰিছোঁ মই কিজানি। এই যে কেপাচিনো নাম দি লোৱা মৰম লগা কুকুৰ পোৱালিটো, তাৰ মাকৰ অভাৱ চাগৈ সেই সময়ত আমিয়েই বুজিছিলোঁ। বৰ বেছিদিন নাপালোঁ পাছে এই সকলোবোৰ মোৰ সংগী হিচাপে মোৰ কাষত। মাথো 2টা সপ্তাহ নহওঁতেই আমাৰ মাজত বিচ্ছেদ। হয়তো কিছুমান প্ৰেম এনেকুৱাই, মিলন আৰু মিলনৰ পাছত হোৱা বিচ্ছেদ।